কবিতার নাম জারর রাতের মানুষজন। কবি রবীন্দ্র সরকার। জারর রাতের মানুষজন কবিশীল, কবিশীল সত্তৰৰ ভাৰতবৰ্ষ। উনাখিলা যায় গৰম কামিজৰ স্বপ্ন দেখা ক্ষুদ্ৰাৰ্থ মানুহজন জাৰত কবিশীল। যন্ত্ৰণাত ক্ষোভত খঙত কাৰোবাৰ উদ্দেশ্যে চিঞৰি চিঞৰি কৈছিল, তোমালোকৰ পিঠিৰ চামৰাৰে মোৰ বাবে এটা কামিজ চিলোৱা হ'ব। জাৰৰ ৰাতিৰ মানুহজনৰ মুখেদি জুলুকা জুলুকি তেজ, মদাৰ ফুলতকৈও ৰঙা। গুলি খোৱা বাঘৰ দৰে জ্বলি থকা চকুজুৰিত আদিম হিংস্ৰতা। জীৱনটো বইলাৰৰ কয়লা কৰি দিয়া মানুহবোৰে একুৰা জুই জ্বলাইছিল। উত্তৰৰ বতাহত কি উত্তাপ! ৰ'দ বৰষুণত অস্পষ্ট হৈ যোৱা পোষ্টাৰৰ আখৰবোৰ হঠাতে জিলিকি উঠিল। যৌৱনৰ হাতে হাতে জীৱনৰ ইস্তাহাৰ, মুঠিবোৰ লাহে লাহে টান হ'ল। ঊৰ্ধত আকাশৰ পিনে দলিয়াই দিলে কেইটামান প্ৰচণ্ড শব্দ। জীৱন, বিদ্ৰোহ, দুখীয়াৰ ৰাজ। আহ, কি উত্তাপ! জাৰৰ ৰাতিৰ মানুহজনে লাগি চাইলো। হেজাৰ বিজাৰ কণ্ঠত এটা গৰম কামিজৰ উষ্ণ প্ৰতিশ্ৰুতি। ধন্যবাদ।